হেল্ল' গাইজ, ৱেলকাম টু বেক মাই ইউটিউব চেনেল জ্ঞান কুৱেজ। আজি আপোনালোকৰ বাবে এটা বিষয়ৰ ওপৰত লৈ আহিছোঁ। আছাম পুলিচ ইণ্টাৰভিউৰ বাবে প্ৰস্তুতি লৈ আছেনে? এই ভিডিঅ'টোত মই বুজাই দিছোঁ আছাম পুলিচ ইণ্টাৰভিউত সাধাৰণতে কি প্ৰশ্ন সুধিব পাৰে। নিজৰ বিষয়ে প্ৰশ্ন সুধিব পাৰে, আছাম পুলিচ আৰু ইণ্ডিয়ান জিকে সুধিব পাৰে, চিটুৱেশ্যন বেছড কুৱেশ্যন, ডিচিপ্লিন আৰু পাৰ্চনেলিটি টেষ্ট, কাৰেণ্ট এফেয়াৰ্ছ। যদি আপুনি লিখিত পৰীক্ষা পাছ কৰিছে তেন্তে ইণ্টাৰভিউটো বহুত গুৰুত্বপূৰ্ণ। এই ভিডিঅ'টোত শেষলৈকে চাব, আপোনাৰ আত্মবিশ্বাস বাঢ়িব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নিজৰ প্ৰশ্ন প্ৰথমে সুধিব পাৰে, নিজৰ নাম, ঘৰ ক'ত, শিক্ষাগত যোগ্যতা কি, আপোনাৰ ফেমিলি বেকগ্ৰাউণ্ড কি, আপুনি কিয় পুলিচ হ'ব বিচাৰে। ইয়াত আত্মবিশ্বাসেৰে ক'ব লাগিব, মুখত হাঁহি থাকিব লাগিব। 2 নম্বৰতে আছাম আৰু ভাৰতৰ বিষয়ে জিকে। অসমৰ মুখ্যমন্ত্ৰী কোন, অসমৰ ৰাজধানী কি, অসমৰ ৰাষ্ট্ৰপতি কোন, সাম্প্ৰতিক কিবা ডাঙৰ ঘটনা। ইয়াত আপুনি কাৰেণ্ট এফেয়াৰ্ছ অলপ পঢ়ি যাব লাগিব। 3 নম্বৰতে চিটুৱেশ্যন বেছড কুৱেশ্যন। যদি আপুনি ডিউটিত থাকোঁতে দুজন মানুহে মাৰামাৰি কৰে, আপুনি কি কৰিব? যদি আপোনাৰ চিনাকি মানুহে ভুল কৰে, আপুনি কি ব্যৱস্থা ল'ব? ইয়াত সুধিব আপুনি হট নে নহয়। ফিজিকেল আৰু ডিচিপ্লিনৰ বিষয়ে। আপুনি দৌৰ আৰু এক্সাৰচাইজ নিয়মিত কৰেনে? আপোনাৰ লক্ষ্য কি? পুলিচ মানে ডিচিপ্লিন আৰু হনেষ্টি, কৰেজ। 5 নম্বৰতে শেষত পাৰ্চনেল অপিনিয়ন। আজিৰ সমাজত পুলিচৰ ভূমিকা কি? মহিলা সুৰক্ষা কেনেকৈ উন্নত কৰিব পাৰি? শেষৰ কথা, ইণ্টাৰভিউত ভয় নকৰিব, আই কনেক্ট ৰাখিব, শ্ল' আৰু স্পষ্টকৈ ক'ব, সততা দেখুৱাব। তেতিয়াহে আপুনি সফল হ'ব পাৰিব। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।